কিমান আৰু নিজে বনাই নিজে খাম, নিজৰ হাতৰ সোৱাদ ল'ম নহয়নে? আজি ওলাই আহিলোঁ অকণমান বেলেগৰ হাতৰ সোৱাদ ল'বলৈ। আসসালামু আলাইকুম, সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতুকে আমি গুৱাহাটীত আছোঁ, গতিকে গুৱাহাটী আহিছোঁ যেতিয়া ৰিপুন দা আৰু পূজাবৰ মৰমৰ ৰেষ্টুৰেণ্ট মাতৃকাখনলৈ যদি নাহোঁ তেতিয়াহ'লে কেনেকৈ হ'ব। সেয়েহে ভাবিলোঁ গধূলি সময়ত অকণমান ওলাই যাওঁ। গধূলি সময়ত ওলাই আহি গুৱাহাটীখন অকণমান ফুৰিলোঁ। ফুৰাৰ পাছত আহি পালোঁ ফাইনেলি জু ৰোড তিনিআলিতে থকা মাতৃকাখনলৈ। আৰু মাতৃকাখন ভিডিঅ'ত আপোনালোকে নিশ্চয় দেখি আছে, বহুতেই ভিডিঅ' বনাইছিলে ৰিপুন দা আৰু পূজা বয় অপেনিং কৰোঁতে। মই ভাবিলোঁ আজি আহিছোঁ যেতিয়া মোৰ ভিডিঅ'ৰ জৰিয়তেও আপোনালোকক সকলোখিনি দেখুৱাওঁ আৰু ইয়াৰে খানাৰ টেষ্ট লৈ পেলাই আপোনালোকক কওঁ যে কেনেকুৱা। গতিকে ভিডিঅ'খিনি কৰিলোঁ আৰু এয়া বাহিৰত প্ৰথমতে আহি অকণমান ভিডিঅ' ফটো ল'লোঁ, তাৰপিছত ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰৰ পৰিৱেশটো চাওকচোন, ইমান বেছি ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। সঁচাকৈ মাতৃকা বুলি ক'লে এনেকুৱা ধৰণৰহে ঠাই আচলতে, মাতৃকা মানে নামৰ লগত মিলে আচলতে। আৰু এটা কথা ক'ব লাগিব, মাতৃকা নাম যেনেকুৱা কামো তেনেকুৱা। সঁচাকৈ ইমান বেছি ধুনীয়া ইয়াৰ ইণ্টেৰিয়ৰ ডিজাইন কৰিছে, লগতে খোৱা খাদ্যসমূহৰ মানে সোৱাদ। মইতো নিজেই সদায় লচ্চি বনাওঁ বা মোৰ ৰেচিপিসমূহ আপোনালোকে চায়ে, কিন্তু আজি মই আপোনালোকক ক'ম যে পূজাবৰ হাতৰ সোৱাদটো কেনেকুৱা। আমি দিছিলোঁ পাঞ্জাবী থালি, আচলতে ইয়াতে আছামিজ থালি, বিহাৰী থালি, পাঞ্জাবী থালি চব পোৱা যায়। আছামিজ থালিটো আমি খায়ে থাকোঁ, সোৱাদ লৈয়ে থাকোঁ। আজি ভাবিলোঁ পাঞ্জাবী থালিৰ সোৱাদ লওঁ। আৰু পাঞ্জাবী থালিত আছিলে ৰাজমা, ডাল, তাৰপিছত মিক্স ভেজ, ভাজি, পাৰাঠা, লাচ্ছা পাৰাঠা, তাৰপিছত জিৰা ৰাইচ, হালোৱা, দহি বৰা, ইমানেই ভেৰাইটিছ আছিলে মানে কি খাম কি নাখাম। তাৰপিছত মই এয়া খানা খাই প্লেট চাফা কৰি দিলোঁ আৰু শেষত ল'লোঁ চিকেন বাটাৰ মছলা আৰু লাচ্ছা পাৰাঠা। ইমানেই বেছি সোৱাদ লাগিলে নহয়। সঁচাকৈ এটা কথা কিন্তু ক'ব লাগিব, ইয়াৰ খানা খাই আপুনি একেবাৰে নিশ্চিন্ত থাকক। ইমানেই বেছি শান্তিৰ থালি আৰু মানে একেবাৰে ঘৰত খোৱা নিচিনা লাগিব। আমিতো পেট ভৰি খালোঁ, মই আৰু মোৰ হাজবেণ্ডে প্লেট চাফা কৰি। আৰু শেষত এটা কথা ক'ব লাগিব যে মাতৃকাখন সঁচাকৈ মাৰ হাতৰ সোৱাদ বুলি কয় নহয়, ঠিক তেনেকুৱা মাৰ হাতৰ যাদু আছে। আৰু ৰিপুন দা আৰু পূজাবৰ কথানো কি ক'ম, ইমানেই ভাল বিহেভিয়াৰ, ইমানেই নৰ্মেল বিহেভিয়াৰ, মানে সকলো গ্ৰাহকৰ লগতে খুব ধুনীয়াকৈ মানে সুধিছে, সোধ-পোছ কৰিছে তেখেতলোকে নিজে। গতিকে বহুত বেছি ভাল লাগিলে। একেবাৰে শেষত চাওকচোন, আমি ওলাই অহাৰ পাছতো কিন্তু ৰিপুন দাই বাহিৰলৈ ওলাই আহি আমাক বাই জনাইছে, বহুত বেছি ভাল লাগিলে। গতিকে আপোনালোকেও এবাৰ আহিব মাতৃকাখনলৈ, এসাঁজ ভাতৰ সোৱাদ লৈ যাব আৰু লগতে ভিডিঅ'টো চাই কেনে পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।